ইউটিউব চেনেল মই ৰেশমা মোৰ অন্য অতি ব্লগলৈ আপোনালোকক স্বাগতম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে কুশলে আছোঁ। অকণমান বতৰ চেঞ্জ হৈছে, গাবিলাক বেয়া হৈছে চবৰে, জ্বৰ চৰ্দি কাহ অকণমান আমাৰ ঘৰত চবৰে হৈ আছে। আপোনালোকে চাগে ভাল পালে বা হৈছে যদিও সোনকালে ভাল হোৱাটো শেষলৈকে চাব। কেনেকুৱা পালে লাষ্টত আপোনালোকে কমেণ্ট কৰি জনাই দিব। এতিয়া আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ, মানে ষ্টাৰ্ট কৰোঁ। ডিম্পু বৰুৱা আৰম্ভ, আমাৰ ষ্টাৰ্ট। এয়া আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন বীজ মই আনি থৈছিলোঁ আগতে, আনি কিনে সেইদিনা যে আৰু নাৰ্চাৰীত গৈছিলোঁ আপোনালোকক যে দেখুৱাইছিলোঁ তেতিয়া আনিছিলোঁ। সেইকাৰণে মই ৰাতি এতিয়া তিয়াই থৈছোঁ এনেকৈ। ধনিয়া, পালাং শাক, লাই শাক আৰু এয়া মই পিঁয়াজটো ৰাতিয়ে এনেকৈ কাটি থৈ দিছিলোঁ। আৰু এতিয়া মই এইখিনি মোৰ যিখিনি অকণ জেগা আছে তাত ছটিয়াই দিম। বলক পিছে আমি এতিয়া সেইখন লৈ যাওঁ তললৈকে। আৰু বীজকেইটা এনেকৈ মাছৰ কাৰ্টন দুটা আছিলে মোৰ, সেই দুটাত মাছ গোবৰ আৰু মাটি অকণ দি থৈছিলোঁ আগতে। দি কেনে সেইখিনিৰ ওপৰত এতিয়া এটাত পালাং শাক আৰু এটাত ধনিয়া দিছোঁ, তাৰ চাইডে মানে সেয়া পিঁয়াজকেইটা দি দিছোঁ। এনেকৈ দুটা মাছৰ কাৰ্টনত দিয়া হ'ল আৰু এতিয়া ইয়াৰ ওপৰত মাটি অকণমান কভাৰ কৰি দিব। তো এনেকৈ মই দি দিলোঁ, এনেকৈ মাটিখিনি হৈ গ'ল আৰু আমাৰ এইখিনি কাম। মই কেমেৰামেন কাৰণে মই ইয়াকে দি দিলোঁ, মোৰ নেইবাৰ হয়। এয়া মোৰ সৰু এখন ফুলৰ বাগিচা, য'ত মোৰ মাটি নাই, অকণো কম আছে মাটিবোৰ। সেয়েহে মই ভালকৈ ইহঁতক দিব পৰা নাই। যেনেকৈ নহওক ইহঁতক অকণমান ভালকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ। ইহঁতৰ ভাৰটো ইমানেই বেছি হৈছে ফুলকেইটা, ইহঁত লাষ্টত পৰি যায়। আপোনালোকে পৰিলে কেনেকৈ ভাল কৰি ৰাখে, কিবা যতন কৰি ৰাখিব পাৰে যদি এবাৰ প্লিজ মোক জনাই দিবচোন, কেনেকৈ ৰাখিলে ভাল হয় ফুলকেইজোপা। মই খুব কষ্টৰে হেৰি কৰিছোঁ আৰু সৰু হয় হ'লেও মানে যিয়ে নহওক অকণমান এনেকুৱা গ্ৰীণ আৰু ফ্লাৱাৰবিলাক ফুলি থাকিলে নিজৰে মনটো কিবা ভাল লাগে। এল'ভেৰা মই স্কিনত লগাওঁ আৰু চুলিটো লগাওঁ, সেইটো কাৰণে এইটো খুবেই প্ৰয়োজন হয়। মাৰ ঘৰৰ পৰা লৈ আহিছিলোঁ, এতিয়া অকণমান ডাঙৰ হৈছে সি। সেইটো মাৰ ঘৰৰ পৰাই আনিছিলোঁ, সৰুতে আনিছিলোঁ বহুত। আৰু এইটো বহুত সৰুতে লগাইছিলোঁ মই, এতিয়া অকণমান ডাঙৰ হ'ল, ডাঙৰ হৈছে। কিন্তু ইয়াক বেচেৰাক মানে ওলাই দিবলৈ মই সেয়া পোৱা নাই, জাগা নাই পোৱা ডাঙৰকৈ গাঁঠি দিবলৈ, চাং বনাই দিবলৈ। এইটো জবা হয় কৈছোঁ, খুব ফুলে, কিন্তু খুব ফুলে, সেয়া দেখিছে নহয়। আৰু এইফালে খুব কৰ পেলাইছে। আৰু এই 4-5 জোপা গোলাপ ফুল হয়, এইকেইটা খুব ধুনীয়া ফুল ফুলে। ইহঁতক এটা ৰঙা, বগা, হালধীয়া এনেকুৱা ভেৰাইটিজ আছিলে। বহুত কেইজোপা মোৰ গোলাপ ফুল আছে। এইখিনিয়ে মোৰ সৰু ফুলনি বাগিচা এখন। আৰু যে আগত আপোনালোকক বীজখিনি ছটিয়াই দেখুৱাইছিলোঁ, তাকে ইয়াতে এনেকৈ তলত থৈ দিছোঁ সোমাই। যেতিয়া তাক গজালি মেলিব তেতিয়া আকৌ দেখুৱাই দিম বীজখিনি ছটিয়াই। যিহেতু মোৰ কম জেগা কম, সেয়েহে সিহঁতক এতিয়া ছটিয়াই মেলি তলত থৈ দিলোঁ, আকৌ পিছত তাক ওলাই দিয়া হ'ব। মানে মোৰ সৰু ফুলনি বাগিচা আৰু অকণমান ওপৰত আছে আৰু এইখিনি তলত আছে। জেগা খুব কম হয়, স্পেচ নাই। যিকণ স্পেচ গ্ৰিলৰ ছাইডত ৰৈ গৈছিলে, আৰু সেইখন স্পেচতে মই এনেকৈ অকণমান ফুল লগাইছোঁ, যিকণ পাৰোঁ জেগা মিলাব পাৰোঁ। আৰু এইখিনি যিয়ে নহওক মোৰ কাৰণে এইখিনিয়ে খুব শান্তি লাগিছে, অকণমান যে দিব পাৰিছোঁ ফুলনি বাগিচাখন। দেখি খুব ধুনীয়া লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ জনাব এবাৰ কমেণ্ট কৰি কেনে। এবাৰ মই আপোনালোকক অকণমান ফল মূলৰ কিবা অকণমান গছ আছে এইখিনি দেখুৱাই দিছোঁ। এইফালে ফুল চাফা কৰি আছোঁ আৰু এইফালে এতিয়া ইহঁতৰ লগত মিউজিকেল চেয়াৰ খেলি আছোঁ। এটা চকী কমাই দিয়া, চাইকেলটো কমাই দিয়া। চকীৰ অভাৱে চাইকেল একদম মিউজিকেল চেয়াৰত, মিউজিকেল চকী
চাইকেল আৰু মুৰা হৈছে হ'ব অ'কে ইয়াত থৈ দিয়া এতিয়া ষ্টাৰ্ট অ'কে Yasmin! Hip hip! Hooray! কেনেকুৱা লাগিল? উঠা বহা উঠা বহা উঠা বহা উঠা উঠা দুটা গলিয়া দুটা বহা উঠা বহা উঠা বহা 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 উঠা বহা উঠা বহা উঠা বহা উঠা 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 বহা উঠা বহা উঠা বহা উঠা বহা বহা গল 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 আৰু দুটা বাকি আছে বহা দুটা কৈছা দুটা হাৰি গলা আমি আপোনালোকক দেখুৱালোৱে কি ফুল লগাইছোঁ এতিয়া মই অকণমান আপোনালোকক এবাৰ মোৰ ইয়াতে অকণমান এনেই গছ আছে নেমু টেঙা অমিতা এইবিলাক আছে মোৰ এটা জেতুকাৰ গছ মাৰ ঘৰৰ পৰা আনিছিলোঁ সেইদিনা আহোঁতে মূৰত লগাবলৈ অকণমান ডাঙৰ হৈছে এতিয়া অকণমান পৰিছিলে এনেকৈ বান্ধি দিয়া হৈছে তাক বান্ধি দিলে ছাপৰ্ট ছিষ্টেম হোৱাৰ কাৰণে অকণমান ভালে আছে বাৰু পৰি যোৱা নাই তো গছ হয় এয়া তুলসী হয় এইফালেও তুলসী আছে দুটা তিনিটা এইটো নেমু গছ হয় আৰু এইটো অমিতা হয় অমিতা কিন্তু মোৰ গছত ধৰিছে এয়া অমিতা ধৰিছে আপোনালোকে আহিছে খাব পাৰিব মোৰ ঘৰত এয়া নেমু হয় নেমুটো খুব ধুনীয়া হৈছে অমিতা খুব হৈছে অমিতাৰ গছটো এনেই দিছিলোঁ মই ছটিয়াই ভাবিছিলোঁ নহ'ব বুলি কিন্তু ইমান হৈছে ইয়াৰ মাজত মই এল'ভেৰা দিছিলোঁ অমিতাই মোক হেঁচা মাৰি থৈছে এল'ভেৰাটো অমিতাৰ মাজত এল'ভেৰাটো ডাঙৰ হ'ব পৰা নাই এইটো সৰু হাইব্ৰিড আম হয় ইয়াৰো ধুনীয়া চেহেৰা হৈছে কিন্তু এটা লাগিছে আমো কিন্তু ইয়াৰ কিবা হৈছে এইটো মেডিচিন মাৰিছোঁ এতিয়ালৈকে যোৱা নাই কেনেকৈ এইটো গুচাব পাৰিম এইটো এটা পোক হয় এটা গছৰ পৰা আনটোলৈকে যায় কিন্তু ইয়াৰ পৰা বৰ্তমান যোৱা নাই কিন্তু ভালো হোৱা নাই আপোনালোকৰ যদি কিবা কৰিলে যায় সেইটো প্লিজ জনাই দিব এয়া আনাৰস হয় আৰু ইয়াৰ চাইডত অকণমান জেগা আছিলে সেয়েহে মই ইয়াত অকণমান হালধি আৰু আদা দি দিছোঁ এনেকৈ কিবাকৈ যি জেগা পাইছোঁ মই এনেকৈ মিলাই অকণমান বস্তু দিছোঁ আৰু নিমপাত সেইটো যে বহুত কামত আহে গাৰ যিকোনো এলাৰ্জি হ'লে তাক গৰম পানীত তিয়াই মেলি গাটো ধুবলৈ সুবিধা হয় গাটো ধুলে তাৰ যিটো বীজাণু থাকে সেইটো ধুনীয়াকৈ গুচিও যায় আৰু এনেও ভাজি কেনে খাব পাৰি তো বহুত ডাঙৰ হৈছে কিন্তু চাওকচোন বহুত ডাঙৰ হৈছে একদম ইয়াতে আছে তাৰ শিপাটো তাতেও অমিতা এইটো জবা হয় এইটো জবাও খুব ডাঙৰ হয় এই অমিতাবোৰৰ কাৰণে মোক গছবিলাক মাৰিব আৰু এইফালে এইটো লেচু হয় লেচু কি ধুনীয়া কোৱাল পাত ধৰিছে এইটোও ধুনীয়া চেহেৰা হৈছে এবছৰতে কিন্তু ইহঁতৰ চেহেৰাবিলাক খুব ধুনীয়া হৈছে এইটো হয় এইটো অমিতাও উঠিছে এটা দুটা ইমান ভাল লাগে এইটোতো প্ৰত্যেকৰ ঘৰতে থাকে কিন্তু এনেকুৱা জেগাত যে মই এইখিনি কৰিব পাৰিছোঁ মোৰ কিবা চাই ভাল লাগে সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এইটো চাওক আম হয় এইটো হাইব্ৰিড আম হয় এইটো ইয়াক লাগিছিলে কেইটামান খাইছিলোঁ বেছি নহয় 2-3টামান লাগিছিলে এইবাৰ চাগে লাগিব পাৰে এইটো হয় আৰু এইখন ফুলৰ হেৰি আছে আৰু এইটো ফুলো ধুনীয়া হৈছিলে কিন্তু মোৰ তেতিয়া ইয়াতে একো গছ নাছিল কাৰণে ফুলৰ বাগিচা কৰিম বুলি ইয়াক দি দিছিলোঁ ইয়াত সেইকাৰণে বেচেৰা ইয়াতে ৰৈ গ'ল অকলে এয়াই মোৰ এখন সৰু ফুলনিৰ বাগিচা আৰু এখন
ফল মূল বুলিও ক'ব পাৰি আৰু প্ৰয়োজনীয়। আপোনালোকক অকণ শ্বেয়াৰ কৰি দিলোঁ। ভাল লাগিছে যদি প্লিজ কমেণ্ট কৰি জনাব। আৰু তাৰপিছত এইবিলাক মোৰ ইয়াতে এনেকৈ কাপোৰ মেলি দিছোঁ। ওপৰত কাপোৰ মেলিবলৈ য'ত দিয়া নাই, শুকুৱাই নাযায়। এতিয়া বতৰটো বেয়া, ইয়াত দিলে পটককৈ কাপোৰবিলাক শুকাই যায়। সেই ইয়াতে অকণমান কাপোৰ মেলি দিছোঁ। এইটোৱে আছিলে মোৰ আজি সৰু ভিডিঅ'। আৰু আপোনালোকক দেখুৱালোঁ মোৰ ফুলনি বাগিচাখন আৰু অকণমান ফল মূলৰ বাগিচাখন। যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ভাল লাগিব মনটো অকণমান, আৰু বেছি উৎসাহ পাম আপোনালোকৰ লগত। এতিয়া এইকেইটাৰ লগত যাওঁ খেলিবলৈ অকণমান। নেখেলিলেতো এনেকৈ কাজিয়া হৈ থাকিব, এই কাজিয়া। সেয়েহে মই সিহঁতৰ লগত অকণমান খেলি মেলি আৰু ভাত বনাবলৈও আছে, তৰকাৰী বনাবলৈও আছে, বহুত কাম আছে। এতিয়া যাওঁ আৰু। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। পাৰিলে শ্বেয়াৰ কৰি দিব ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ। অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ এৰিলোঁ, বাই বাই।